guys, welcome back to my YouTube channel Navajit Vlogs। तो माछार एकदम নহয় গেছি guys। তো আজি এসে মানে ফাসেনি, আজি একদম দুখ লাগি আছে মনটো, কারণ একেদিন যিমান তামচা ভর্তি কৰি থাকলো, তো আজি দেৱী মাক মানে বিসৰ্জন দিবা লাগব। আৰু আপোনালোকে চাই লওক, আজি মানুহ চানুহ নাই বেছি, মানে একদম মানুহ চানুহ নহয় গেছি। আৰু মানে গাঁৱৰ মানুহ এণ্টি আছে, আমাৰ স্থানীয় মানুহ এণ্টি, আৰু ধৰি লওক কাৰোবাৰ কুৰ্মা চুৰমা আছে, এইখিনি ইয়াতে আছে। তো আজি বিসৰ্জন দিবা লাগব। বাকীখিনি মই দেখি আছোঁ, আজি একদম মানে তামচা ভৰ্তি কৰি বিদায় দিবা লাগব। আৰু মনত দুখ থাকিলেও তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। তো বলক আমি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ইনকে আৰু চবে ৰখি আছে, আৰু গাঁৱৰ মানুহ চানুহ হৈছে, আৰু কুৰ্মা চুৰমা মই ক'লোঁ ইনকে আইছি চব মানুহে, আৰু কিবা পূজা চলি আছে। আজি লাষ্টৰ দিনাও মানে কিবা পূজা থাকে, পূজা শেষ হোৱাৰ পিছতহে আমি দেৱী বিসৰ্জন দিবা পাৰিম। আগে কলগছৰ এটা মেইন দেৱী থাকে, সেইটোৱে মেইন দেৱী, সেইটো আগে বিদায় দিবা লাগব। তাৰ পাছতহে মূৰ্তিগিলা নদীত ফাই দিবা যাব লাগব। তো ভিডিঅ'টো চাই থাকক, চব গম পাই যাব। তো গাইজ এতিয়া মেইন দেৱীটো ভাবা যাই আছোঁ আমি। তো গাইজ মানে একদম চব পূজা চূজা হৈ গ'ল। এতিয়া মেইন দেৱী যোনটো কলগছৰ যোনটো মেইন দেৱী থাকে, সেইটো ভাবা আছোঁ। মই অলপ আগে হ'লেও আহিছে, তো মই দেখি আছোঁ, ভিডিঅ'টো চাই থাকক। মানে এইটো মেইন দেৱী, বাকী মূৰ্তিগিলা ভাবা লাগব। ইয়াৰ পিছত এইটো পুখুৰীত ভাবা যাব।
নেচে আছোঁ তো বলক আৰু নদী পামে আৰু বেছি দেৰি নাই নদীত মা দুৰ্গা মা সৰস্বতী মা লক্ষ্মী মা কাৰ্তিক বাবা গণেশ বাবা চবকে বিদায় দি ঘৰক লাগি যাম তো বলক যাই থাকক আমাৰ লগত আৰু এটা বস্তু দেখাইছোঁ আমাৰ নহয়তো বানেগুচিত দুৰ্গা পূজাৰে ৰাৱণ বনাইছে মানে ৰাৱণ জ্বলাব আছে গধূলাই তো আৰু আমাৰ ৰাৱণ চাৱণ নবনাই মানে আমাৰ জাগাও নাই ন জ্বলাওঁ তো আমাৰ দেৱী মা তো ফাইনেলি গাইছ আহি পালোঁ দিয়ক নদীৰ কাষ মানে এইটো বুঢ়াদা নদী বুলি কয় আমাৰ ইয়াতে 5 বছৰ দুৰ্গা পূজা হ'ল আৰু এতিয়া 4 বছৰো ইয়াতে হোৱা গৈছে আৰু ইয়াতে ভাম দেৱী তো চাই থাকক ভিডিঅ'টো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব মানে এতিয়া আমি মন্দিৰতে আছিলোঁ তেতিয়া দেৱী মাক বিসৰ্জন কৰি আহি পেলাই মন্দিৰত আহি খানা চানা খাই পিনে ঘৰ গ'লোঁ তাৰপিছত কাপোৰ চাপোৰ হ'লে আৰু মন্দিৰত বহিলোঁ মানে এতিয়া একদম কেম্বা লাগিছে একদম মিউজিয়াম হৈ আছে জেগাখিনিতে আপোনালোকে দেখিছে অনদিনে কিমান মানুহ হৈ থাকে সেইটোৱে আৰু আহিলে যিমান ভাল লাগে তাৰপিছত বিদায় দিয়াৰ পিছত আৰু তাতকৈ বেছি বেয়া লাগে আৰু কেইদিনমান বেয়া লাগি থাকিব তাৰপিছত আৰু নৰ্মেল হৈ যাব সেইটোৱে আৰু চব বস্তুৱে সেনাহান আমাৰ তো বাই বাই আজিলৈকে নেক্সট ব্লগত লগ পাই আছোঁ